হেল্ল' এভৰিৱান, আৰুশ্যান মমছ চেনেলৰ আন এটা ৰেচিপিলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ একেবাৰে হোটেলৰ দৰে বনোৱা খুৰমা ৰেচিপি। আপোনালোকেতো ঘৰত ট্ৰাই কৰি চাব পাৰে। এয়া চাওক কিমান মচমচীয়া হৈছে। তেন্তে বলক আৰম্ভ কৰোঁ। আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি ল'ব। কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। ৰেচিপিটো বনাবলৈ মই ইয়াত লৈ লৈছোঁ আটা। মই আটা লৈছোঁ চাহ খোৱা কাপৰ জোখত 2 কাপ। আৰু ইয়াত দি দিছোঁ অকণমান নিমখ দি পেলাই মই আটাখিনি ভালকৈ মিক্স কৰি ল'ম। আৰু এতিয়া মই দিছোঁ আগৰ পৰা গৰম কৰি লোৱা ঘিউ। মই ইয়াত ৰেডিমেড ডালদা ঘিউটো ব্যৱহাৰ কৰিছোঁ। মই ঘিউ দিছোঁ 3 টেবুল চামুচ। আৰু পানী মই জুখি নিদিওঁ, অকণকৈ দিম, কিয়নো এটা ডাঠ ড' বনাব লাগিব। খুৰমা ড' সদায় ডাঠ হয়, নহ'লে ছফ্ট হৈ গ'লে খুৰমাখিনিও ছফ্ট হৈ যায়। কাৰণে মই পানী অকণমান কমাই দিছোঁ। প্ৰথমত অকণকৈ ব্যৱহাৰ কৰিম, পৰিমাণ অনুসৰি পানী। ঘিউখিনি গৰম হৈ আছে, সেইকাৰণে মই আঙুলিৰ সহায়ত ভালকৈ মিক্স কৰি লৈছোঁ। আৰু এতিয়া মই লাহে লাহে মঠি ল'ম। আপোনালোকে চাই যাব। খুৰমাৰ ড'টো যদি পাৰফেক্ট হয়, খুৰমা বহুত ধুনীয়া হয়। এয়া চাইছে, মই একেবাৰে শুকানে এইখিনি মঠি লৈছোঁ। আৰু এয়া চাওক, এটা ডাঠ ড' বনাই লৈছোঁ। এইখিনি মই এতিয়া 10 মিনিটৰ কাৰণে এনেকুৱা ৰেষ্টত ৰাখি দিম। আৰু এতিয়া মই ৰেডি কৰি ল'ম চুগাৰ চিৰাপখিনি। মই ইয়াত 2 কাপ আটাৰ বাবে 1 কাপ চেনি ব্যৱহাৰ কৰিছোঁ। আৰু পানীখিনি মই একেবাৰে কমাই দিছোঁ। মই 1 কাপ চেনিত আধা কাপতকৈও কম পানী লৈছোঁ। আৰু এতিয়া মই ইয়াত দি দিম এচামুচ গাখীৰ। গাখীৰ দিলে চুগাৰ চিৰাপখিনি একেবাৰে বগা হৈ থাকিব আৰু চিৰাপৰ পৰা ওলোৱা লেতেৰাখিনি ওপৰত উঠি আহিব। আৰু এইখিনি মই ল' ফ্লেমত ৰাখি দিম। আৰু এতিয়া মই আটাৰ ড'টো ওলাই লৈছোঁ আৰু অলপমান সময় মঠি লৈ মই এইখিনি বেলি ল'ম। মই অকণমান ডাঠকৈ বেলিম, ইমান পাতল কৰি নেবেলোঁ। আপোনালোকে চাই থাকিব, থিকনেছটো দেখিব পাৰিব। আৰু এয়া চাইছে, তলত অলপমান ক্ৰেক হৈ আছে। এনেকুৱা থাকিলে একো নহয়, খুৰমাটো ক্ৰিস্পি হ'ব। আৰু মই স্কুৱাৰ শ্বেপত কাটি লৈছোঁ। আপোনালোকে পচন্দ অনুসৰি যিকোনো শ্বেপত কাটি ল'ব পাৰে। আৰু এইখিনি কটা হৈ গ'লে মই বাকীখিনিও ছেম এনেকুৱা বেলি ল'ম। এয়া চাওক, মাত্ৰ 2 কাপ আটাৰ পৰা ইমানখিনি হৈছে। ঘৰত বনোৱা যিকোনো বস্তু খাই ভাল লাগে। এয়া চাইছে কিমান ডাঠ হৈছে। এইখিনি ওপৰৰ পৰা পৰিছে কিন্তু ভাঙি যোৱা নাই। আৰু মই এইখিনিও এনেকুৱা কাটি ল'ম। এইখিনি কটা হৈ গ'ল। মই বাতিটোত গোটেইখিনি উলিয়াই লৈছোঁ। আৰু এতিয়া মই আগৰ পৰা তেলখিনি বহাই ৰাখি দিছিলোঁ। তেলখিনি মিডিয়াম হিটত আছে, চাব পাৰিছে। আৰু আমি ফাৰ্ষ্ট টাইমত ল' টু মিডিয়াম ফ্লেমত 3-4 মিনিটমান ফ্ৰাই কৰি ল'ম। যদি প্ৰথমতে ফ্লেমটো হাই কৰি দিওঁ তেন্তে বাহিৰৰ পৰা জ্বলি আহিব, ভিতৰটো কেঁচা হৈ থাকিব। এনেকুৱা বস্তু সদায় ফাৰ্ষ্টত ল' ফ্লেমত ফ্ৰাই কৰিব লাগে। তেতিয়া ভালকৈ সিজি আহিব। তেতিয়া মই গেছৰ ফ্লেমটো হাই কৰি দিম। আপোনালোকে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি ল'ব। কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু এয়া চাইছে, এইখিনি প্ৰায় ভজা হৈ গ'ল। মই এতিয়া ফ্লেমটো হাই কৰি লৈ আৰু 1-1.5 মিনিটমান এনেকুৱা ভাজি ল'ম। আৰু এইখিনি সিজিও আহিছে। মই এতিয়া উলিয়াই লৈছোঁ। এয়া চাওক,
আৰু মই বাকীখিনি ছেইম প্ৰচেছত ফ্ৰাই কৰি ল'ম এনেকুৱা। এইখিনি হৈ গ'ল। এতিয়া মই গোটেই প্ৰচেছটো নেদেখুৱাওঁ, এইখিনি উলিয়াই লৈছোঁ। আৰু মই আগৰ পৰা বহাই ৰখা চিৰাপখিনি এতিয়া লৈ লৈছোঁ। এয়া চাওক, গাখীৰ দিয়াৰ বাবে চেনিৰ ওপৰত কেনেকুৱা লেতেৰা জমা হৈ আছে আৰু চিৰাপটো একেবাৰে বগা হৈ আছে। আৰু এয়া চাব পাৰিছে আপোনালোকে, যেতিয়া এনেকুৱা হৈ যাব গম পাব যে পাৰফেক্ট হৈ গৈছে চিৰাপটো। আৰু এতিয়া মই ফ্লেমটো অফ কৰি দি ভাজি ৰখা খুৰমাখিনি ইয়াত ঢালি দিম। ঢালি মিক্স কৰি ল'ম। আৰু এইখিনি দিয়াৰ পিছত অলপমান সময় এইখিনি এনেকুৱা লৰাই থাকিব লাগিব, নহ'লে চেনিখিনি তলত জমা হৈ যাব আৰু খুৰমাত ভালকৈ নোসোমাই মিঠাটো। কাৰণে গৰমে গৰমে এনেকুৱা লৰাই দিছোঁ মই। এয়া চাইছে, আৰু এয়া 3-4 মিনিটমান পিছত ঠাণ্ডা হৈ গৈছিলে। এইখিনি অলপমান তলত জমি গৈছে। মই এইখিনিও এনেকৈ মিক্স কৰি দিছোঁ আৰু প্ৰায় হৈ গ'ল এইখিনি। আৰু এয়া চাওক, পাৰফেক্ট হৈ গৈছে। একেবাৰে শেষলৈকে ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। আপোনালোকে ট্ৰাই কৰি চাব। যদি বনাই তেন্তে কমেণ্টত জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব।